হেল্ল' এভৰিৱান, কি খবৰ? মই এতিয়া তিল ভাজিবৰ কাৰণে লৈছোঁ, মানে হেঁচা পিঠা বনাবৰ কাৰণে। এতিয়া তিলখিনি ধুই মেলি শুকুৱাই ল'লোঁ। এতিয়া ধুনীয়াকৈ ভাজি মেলি লওঁ আৰু তাৰপাছত ইয়াত গুড়খিনি মিলাব লাগিব। তিল ভজাৰ পাছত মানে খুন্দি ল'ব লাগিব, খুন্দাৰ পাছতে গুড়খিনি মিলাই পিনি তাত ইলাচি দিলেও হয়, নিদিলেও হয় আৰু ইলাচি দি পিনি এতিয়া ধুনীয়াকৈ বনাম আৰু হেঁচা পিঠা। চাই দেই। ভাইটিয়ে মোক গুড়খিনি মিহি মিহিকৈ কাটি দিলে আৰু এইখিনি হৈছে তিলখিনি মই গুড়ি কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া মানে অলপ অলপকৈ ইয়াৰ তিলখিনি দিছে নহয়, সেইখিনি অলপ গোটা গোটাকৈ থৈছোঁ। গোটা গোটাকৈ থ'লে মানে খাবলৈ ভাল লাগে। এতিয়া মই ইয়াতে দি দিম অলপ অলপকৈ। যিমান পাৰোঁ এনেকৈ মঠিব লাগিব। এনেকৈ ধুনীয়াকৈ মঠিব লাগিব, মানে গুড়ে তিলে মিক্স হ'ব লাগিব আৰু। এইফালে মই এতিয়া পিঠা পুৰিবলৈ ল'লোৱে। তিল দি বনোৱা পিঠা কোনে কোনে ভাল পায় ক'বচোন দেই। যদি মানে পিঠাটো যদি উঠে ন, বনাই পিনি মানে বহুত ভাল লাগে। এটা পিঠাও ভাগিব নালাগে, তেতিয়া কিন্তু বনাবলৈ বহুত বেছিয়ে ভাল লাগে। আৰু আঠাও থাকিব লাগে চাউলত। আমাৰ এইখিনিতো চাউল আঠা দি চব পিঠা বনাই পিনি ৰেডি হৈ গ'ল। এইখিনি আছে। হেল্ল' এভৰিৱান, কি খবৰ? আজি যিহেতু উৰুকা হয়, আপোনালোক সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমি মানে বহি চাহ খাই আছোঁ খুৰীহঁতৰ ঘৰত। এইফালে এগৰাকী খুৰী চাহ খাই আছে, এইফালে ভণ্টি, আৰু এইফালে পানী গৰম কৰি আছে সেই হাঁহজনী, মানে হাঁহ খাম আজি। এইফালে দাই দিছে আৰু এইফালে ওপৰত মাছ আনি থোৱা আছে, গাহৰি মাংস, আৰু এইফালে তলত মাছ। অঁ, চালনী হৈ আছে দেখিছানে? এইফালে জুই তাপত পূৰা দেখালোঁ। এয়া দাই মানে হাঁহটো মাৰিব এতিয়া। এয়া আইতা আহিছে শাক কাটিবলৈ। এইফালে এতিয়া আমাৰ আইতাই শাক কাটি আছে। চব পতা নাই বাৰু। এইফালে এতিয়া আমাৰ হাঁহ কাটিব লৈছোঁ দেই। আৰু এইফালে ডিজেটো গান লগাম আৰু এতিয়া মানে শাক চাক কাটি আছোঁ যে, সেইকাৰণে গানটো লগোৱা নাই। এতিয়া দাই মাংস কাটিছে আৰু এইফালে জুই ধৰিলেই। এতিয়া ভাত বনাব, ভাত মাংস। দাই এইফালে ভাতো পাতি দিলে আৰু আমি গোটেই শাক পাচলিবিলাক কাটি মেলি পূৰা ৰেডি কৰি থৈছোঁ আৰু মানে বনাই মেলি খাবহে লাগে আৰু। কি আছে? অঁ, টেলেণ্টটো আছে। ভাত হোৱাৰ পাছতে এইফালে দাই মাংসও পাতি দিলে আৰু দাই কিন্তু খানাটো বহুত ধুনীয়াকৈ বনায়। যিয়ে নবনাওঁ কিয় বহুত ভাল লাগে খাবলৈ। এইফালে ভণ্টিয়ে আলুমুড়ি বনালে চাহৰ লগত খাবলৈ। এতিয়া আমি গোটেইখিনিয়ে মিলি পিনি চাহ খাম আৰু। খানা বনাই থকা মাজতে ভণ্টিকেইজনী আহিলে, আহি পিনি মানে অকণমান নাছিলে আৰু। যিহেতু আমাৰ ভণ্টিয়ে মানে ভিডিঅ' বনাইছিলে, কমেডি ভিডিঅ', তাৰ কাৰণে চাদৰ মেখেলা পিন্ধি পিনিয়ে নাচি দিলে আৰু। এইফালে চকচোন হেৰি কেনেকৈ নাচিছে। তাৰ মাজতে আকৌ খুৰীহঁতেও নাছিলে দেই। আমাৰ এইফালে এতিয়া খানা ৰেডি হৈ গ'ল, খাবলৈ হৈছে আৰু এতিয়া বাঢ়িব খুৰীয়ে। এইফালে মাংস, হাঁহৰ মাংস, আৰু এইফালে ভাত আছে, চালাড, আৰু এইফালে মাছ ঢাকি থৈ দিছে আৰু। এতিয়া খাই মেলি লওঁ আৰু সকলোৱে বহিছোঁ একেলগে খাবলৈ বুলি। এইফালে আমাৰ মা, আইতা আৰু খুৰী, দাই, ভণ্টি, আমি সকলো মিলি একেলগে বহিলোঁ। তাৰ মাজতে ভণ্টি আৰু দাই চাওকচোন
ভণ্টি আৰু খুৰী গৈ পিনি কোনটোৰ লগতনো জেৰুৱাখন আনিলে কোনো ধৰিবই নোৱাৰিলে, নাচি নাচি আহিছে। এতিয়া জুইত মানে দি দিব আৰু এইবিলাক পিছে ধেমালিহে কৰিছে আৰু অকণমান সেইদিনাখনি যিহেতু এতিয়া কৰিয়ে মানে আমি নাপাৰিলে। হাঁহ চুৰ কৰিবলৈ আহিছোঁ। এইফালে আমাৰ চব পাৰ্টনাৰ, এইফালে ভণ্টি খুৰী এজনীয়ে চব ক'ত উঠিছে আছেনে? মনে 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 মানুহ আহিছে বাটত ৰখি আছোঁ। ভণ্টি মানে গৈছে চুৰ কৰিবলৈ। এইকেইজনী ইজনী কেনি গ'ল? ঘৰ গৃহস্থই দেখিলে শুইয়ে থাকিলে। আৰু এটা চুৰ কেনি গ'ল? আৰু চুৰ কেনি গ'লগে? কিয় মালিকে কিনিলি? কি কৰিলি? কেৰাহীকে দাঙি আনিলে। ক'ত আছে? ইমানেই মানে চুৰ কৰিলে সিহঁতে, মানে জনাই দিছে যে চুৰ কৰিলোঁ বুলি। তাৰ মাজতে গৃহস্থ মুখৰ আগতে আছে, এনেকুৱাই চুৰ মানে। মুখখন ঢাক আকৌ। চুৰ কৰিবলৈ আহিছোঁ দেই। হেল্ল' এভৰিৱান, হেপী মাঘ বিহু। এতিয়া মানে আমি দুইজনী ওলাইছোঁ মাহ কৰাই লৈ পিনি মেজি জ্বলোৱা তালৈ ওলাইছোঁ। বুট লৈ গৈছোঁ, বুট আছে, মুড়ি, তাৰপাছত কৰা। আমি এতিয়া মানে আহি আছোঁ। এতিয়া তামোল পাণ দিছোঁ, তাৰ পাছতে এতিয়া মাহ কৰাই প্ৰসাদ আদি সকলোবিলাক মানে আগবঢ়াই লৈছোঁ জুই কাষতে। তেওঁক মানে আগবঢ়াই দিছোঁ। এতিয়া মানে আমি দুইজনীয়ে মানে সেৱা কৰিম, যাতে মেজিৰ জুইকুৰাৰ ওচৰত সকলোৰে জীৱনৰ দুখ কষ্ট যিমান আছে সকলোবিলাক নাশ হয়। লগতে আমাৰো ঘৰখনৰ পৰিয়ালৰ সকলোবিলাক সদস্যৰ যাতে ভালে কুশলে থাকে আৰু বছৰটো যাতে ভালে ভালে পাৰ হয়, তাৰে মেজিৰ জুইৰ ওচৰত ভণ্টি মই দুইজনীয়ে সেৱা কৰিলোঁ। অলপ মেজি জুইও সেক লৈছোঁ। কঁকাল বিষ হওক, গাৰ বিষ হওক, সকলোবিলাক ভাল হয় বুলি কয়, সেইকাৰণে সেক লৈছোঁ। এতিয়া খুৰীয়ে চাহ দিলে ধুনীয়াকৈ আমি বহি সকলোৱে মিলি পিনি চাহ খাই লৈছোঁ। চাহ খাই মেলি ঘৰলৈ বুলি যাম আৰু। আমি যিহেতু বহুতো পৰম্পৰা মানি চলোঁ, তাৰ মাজতে কিছুমান পৰম্পৰা নেজানো, ধৰক এৰাইও চলিবলগীয়া হয়। এই যে মেজি জ্বলাওঁতে খৰিডাল ঘৰলৈ আনে, এঙেঠা কি কাৰণে যিটো আনে বাৰু পুৰা খৰি, ঘৰলৈ? সেই খৰিডাল ঘৰলৈ কিয় অনা হয় নেজানো, সেইকাৰণে মানে দুদকে সুধি ল'লোঁ কি কাৰণে ঘৰলৈ অনা হয়। মেজি জ্বলোৱা খৰিডাল অনা কাৰণটো হ'ল বিশেষকৈ বেমাৰ আজাৰৰ কাৰণে ভাল। 2 নম্বৰ, শাক চব্জি ইত্যাদি আদিৰ কাৰণে পোক পৰুৱাই কোনো এফেক্ট নকৰে। গতিকে লৈ আমাৰ সকলো ক্ষেত্ৰত মানে শাক চব্জি কথাটোক লৈ পেলাই বেছি ভাল। সেইকাৰণে আমাৰ এই মাঘ বিহু এই খৰিডাল আনি ঘৰলৈ লৈ আহে আৰু গছত আনি থয়। গছডালৰ কোনো বেমাৰ আজাৰ নহয়, সেইকাৰণে মানে ঘৰলৈ লৈ আহে। এই মেজিৰ পৰা এই খৰিডাল ঘৰলৈ আনে। দদৈ ক'লে কি কাৰণে আনে মানে, এইফালে খৰিত তুলি দিব কৈছে, খৰিত তুলি দিছোঁ ধুনীয়াকৈ ভিডিঅ'ত। আৰু এইফালে আমাৰ দেহা ঘৰলৈ আহি পিনি এইফালে আমি এতিয়া কঠীয়ানীত খাবলৈ ল'লোঁ বাঁহী ভোজ। আমি কেইজনীয়ে খাইছোঁ, মানে দাইহঁতে মাহঁতে মানে ঘৰতে খালেগৈ, যিহেতু মাও গাটো ভাল নাই। এতিয়া টেঙা খাবলৈ লৈছোঁ, ৰবাব টেঙা, চুকা টেঙা। এইফালে ভণ্টিয়ে কাটি আছে, এইটো ৰবাব টেঙা এটা, চুকা টেঙা এটা, এইটো এটা আমাৰ ফুচকি, এজনী গৰিমা, আৰু এইফালে আমাৰ দিলে লাগিব। এতিয়া মানে আমি টেকেলি ভঙা খেল খেলি আছোঁ। এইফালে আমাৰ সৌ মানে গৈছে,
এয়া দৰ্শক নকৰিবি নহ'লে সিহঁতি চিঞৰি কিবা মানে শুনে ময়ো যিহেতু খেলিছিলোঁ টেকেলি ভঙাত চাওকচোন ক'ত মাৰিলোঁগৈ মই টেকেলি থাকিলে ক'ৰবাত মানুহজনী আধাতে থাকিলোঁ এইফালে এতিয়া মই ৰুটি বনাই আছোঁ আজি মানে আমি ছোৱালীখিনিয়ে মিলি পিনি খানা খাইছোঁ বাঁহী ভোজৰ দিনাখনিয়ে মানে এইফালে চাওক এইফালে আমাৰ মৌচুমীয়ে মানে ধুনীয়াকৈ ৰুটি মঠি আছে দেহাই এইফালে চাইডে খাই কৈ দিয়ে এইফালে আমাৰ ভণ্টি এজনী মাইনু লাজ কৰিছে হেৰি আৰু মই ৰুটি বনাই আছোঁ দেই আৰু এইফালে মাংস ৰেডি হৈ আছে আমাৰ দাই বনাব মানে আমি এতিয়া গোটেই ছোৱালীখিনিয়ে মিলি পিনিও নাছিলোঁ তাৰ মাজতে অকণমান ময়ো নাছিলোঁ নাচি মেলি চাওকচোন এনেকৈ সকলোৱে একেলগে ফূৰ্তি কৰিলে বহুত বেছি ভাল লাগে